হোৱাটছআপ গাইজ বৰা আনিছিলে পন্তা ভাত, কিছুমান জেগাত জখৰা ভাত বুলিও কোৱা হয়, আৰু এইফালে এগ, আৰু এইফালে দালি বটা চাটনি আৰু পিঁয়াজ, আৰু ফিছ ফ্ৰাই আৰু ঢেকীয়া শাক ভাজি। এতিয়া মই খাবলৈ আৰম্ভ কৰোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। জ্বলাটো সানি ল'ম হাতত। দালি বটা, ঢেকীয়া শাক, fish fry, small piece. একটা হাতত লৈ লওঁ। দশ
খতম মোৰ খোৱা খতম ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ